2020 পৰা যেতিয়া তেখেতসকলে গাদীত বহিলে প্ৰমোদ বড়ো চৰকাৰৰ নেতৃত্বত চৰকাৰ চলিল আজিলৈকে আপোনালোকে জানে কোনো ধৰণৰ উন্নয়নমূলক কাম কৰিব পৰা নাই যদি 17 বছৰ একো কৰিব পৰা নাই যে আজি মুছলপুৰ জিলা সদৰ আমি কেনেকৈ পালো মুছলপুৰৰ ডক্টৰ ৰবি বড়ো হস্পিটেল 200 বিছনাযুক্ত কেনেকৈ পালো আৰু সেই হাগ্ৰাম মহিলাৰী দেৱে যোৱা 17 বছৰে যিবিলাক উন্নয়নৰ কাম কৰিছিল সেই উন্নয়ন তাতে 2020 পৰা স্থবিৰ হৈ থাকিল সংবাদকৰ্মী বন্ধুসকললৈ তো আজি আমি মুছলপুৰ জিলা বিপিএফ কাৰ্যালয়ত আমি উপস্থিত হৈছোঁ এটি কাৰণত যোৱাকালিৰ পৰা এটি নিউজ আমি পাইছোঁ পোৰ্টেল এটাত বড়োলেণ্ড বুবলি বুলি ইউপিপিএলৰ এজন নেতা আমাৰ প্ৰাক্তন বাক্সা জিলা ছাত্ৰ সন্থাৰ সম্পাদক হৰে কৃষ্ণ পাঠক মহোদয়ে কিছুমান বিৰূপ প্ৰতিক্ৰিয়া আমাৰ প্ৰাক্তন চিফ হাগ্ৰাম মহিলাৰী দেৱৰ ওপৰত কৰিছে এটো অতিকে নিন্দনীয় বুলি আমি ভাবিছো কাৰণ তেখেতে জংগলৰাজ চলোৱা বুলি কৈছে হাগ্ৰাম মহিলাৰী দেৱক আৰু মানে পিঞ্জৰাত আবদ্ধ আছে তেওঁ যদি ওলাই আহে মানে ইয়াত বেয়া পৰিস্থিতি হ'ব এনেকুৱা ধৰণৰ মন্তব্য কৰিছে আৰু আমি অতিকে লজ্জিত এইটো কাৰণত যে ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অহা এজন ব্যক্তিয়ে কি ধৰণে এনেকুৱা কথা ক'ব পাৰে মানে তেওঁৰ जितु प्रतिभार उपरतহে আমাৰ এটা সন্দেহ হৈছে তেওঁ কি ধৰণে ছাত্ৰ সন্থা কৰিছিল ইমান বছৰ আৰু মই এটা কথা আপোনালোকক অনুকাব বিচাৰিছো যে আপোনালোকৰ মাধ্যমেদি ক'ব বিচাৰিছো তেওঁ ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বহিষ্কৃত এজন নেতাহে তেওঁক বহিষ্কাৰ কৰা হৈছিল বিভিন্ন ধনৰ লেনদেনৰ অপৰাধত আৰু আপোনালোকে জানে যে মুছলপুৰৰ এজন মানে দন্ত চিকিৎসক কংকনজ্যোতি মেধি তেখেতৰ মানে টকাৰ লেনদেনৰ কাৰণে বিভিন্ন কথাৰে তেখেতক মানে ভাবুকি দিছিলে এই হৰে কৃষ্ণ পাঠকে আকৌ আজি তেওঁ মানে ধোৱা তুলসীৰ পাত হৈ কেনে হাগ্ৰাম মহিলাৰী দেৱক তেওঁ যি ধৰণে তৰল মন্তব্য আগবঢ়াইছে আসলতে আমি অতিকে ক্ষুণ্ণ হৈছো কাৰণ চাওক আপোনালোকেও জানে যে হাগ্ৰাম মহিলাৰী দেৱৰ সৃষ্টিৰ বিনিময়ত আজি যে আমি মুকলি আকাশত এনেকে যে ঘূৰিব পাইছো লগতে যে আমি উন্নয়নৰ মুখ দেখিছো কেৱল মাত্ৰ হাগ্ৰাম মহিলাৰী দেৱৰ নেতৃত্বতহে দেখিবলৈ পাইছো সুদীৰ্ঘকাল তেওঁ সংগ্ৰাম কৰি 2003 চনত যেতিয়া বিটিসি চুক্তি কৰি এটা অটোনমি পাৱাৰ লৈ আহিছিলে এই অঞ্চলটোক আগুৱাই নিয়াৰ স্বাৰ্থত আৰু সেই হাগ্ৰাম মহিলাৰী দেৱে যোৱা 17 বছৰে যিবিলাক উন্নয়নৰ কাম কৰিছিল সেই উন্নয়ন তাতে 2020 পৰা স্থবিৰ হৈ থাকিল 2020 পৰা যেতিয়া তেখেতসকলে গাদীত বহিলে প্ৰমোদ বড়ো চৰকাৰৰ নেতৃত্বত চৰকাৰ চলিল আজিলৈকে আপোনালোকে জানে কোনো ধৰণৰ উন্নয়নমূলক কাম কৰিব পৰা নাই আৰু সেইটো এটা ফোবিয়া তেওঁলোকৰ মাইণ্ডত সোমাই গৈছে তেওঁলোকৰ মগজুত সোমাইছে সেই কাৰণে তেওঁলোকে বাৰে বাৰে এটা কথাই বকি থাকে যে 17 বছৰে একো কৰিব নোৱাৰিলে যদি 17 বছৰ একো কৰিব পৰা নাই যে আজি মুছলপুৰ জিলা সদৰ আমি কেনেকৈ পালো মুছলপুৰৰ ডক্টৰ ৰবি বড়ো হস্পিটেল 200 বিছনাযুক্ত কেনেকৈ পালো আৰু হয়তো আপোনালোকে জানে যে সেইখন হস্পিটেলত কেতিয়াবা কাহানি বা এই হৰে কৃষ্ণ পাঠকে নিজেও চিকিৎসা লৈছে কি জানি আৰু আজি তেওঁ ক'ব বিচাৰিছে যে 17 বছৰে হাগ্ৰাম মহিলাৰী দেৱে একো কৰা নাই আপোনালোকে চাওক বাক্সা জিলা হিচাপে আমি হাগ্ৰাম মহিলাৰী দেৱৰ সেই বিটিসি চুক্তিৰ আধাৰতে পাইছিলো সেই বাক্সা জিলা হিচাপতে আমি পলিটেকনিক পাবলৈ সক্ষম হৈছিলো ইয়াত আমাৰ ডিসি কোৰ্ট পালো নতুনকৈ ডিসি অফিস পালো এসপি অফিস পালো আৰু উত্তৰ অঞ্চলৰ যিবিলাক উন্নয়নমূলক কাম কাজ আছিল আমাৰ সীমামূৰীয়া যিবিলাক অঞ্চলৰ খোৱা পানীৰ সমস্যাৰ পৰা আদি কৰি যিবিলাক ৰাস্তা ঘাটৰ সমস্যা আছিল এইবিলাক একমাত্ৰ হাগ্ৰাম মহিলাৰী দেৱৰ সেই 17 বছৰীয়া শাসনকালত সমাধান হৈছিল আৰু সেইবিলাক ৰাস্তা দি আজি হৰে কৃষ্ণ পাঠক দেৱে নিজেও খুজকাৰি আছে তেখেতে কিছুমান মানে অবাস্তৱ কথাবিলাক হয়তো তেখেতে মই নাজানো কি কাৰণত কৈছে তেখেতে হয়তো কোনোবা তেওঁৰ নেতৃত্বক তৈলমৰ্দন কৰাৰ বাবে এই কথাখিনি ক'ব পাৰে তেওঁ নিজকে ভাল দেখুৱাবৰ কাৰণে নিজকে ভাল জাহিৰ কৰাৰ বাবে তেওঁ আজি বিটিসি নিৰ্মাতাৰ ওপৰত যিটো এটা এলিগেশন আনিছে এইটোক আমি ধিক্কাৰ জনাইছো মুছলপুৰ জিলা হিচাপে আমি তেখেতক এই যিটো শব্দ তেওঁ কৈছিলে যে মানে হাগ্ৰাম মহিলাৰী আহিলে জংগলৰাজ হ'ব বা হাগ্ৰাম মহিলা এই তৰল মন্তব্যবিলাক তেওঁক আকৌ উঠাই ল'বলৈ আমি আপোনালোকৰ মাধ্যমেদি তেখেতক সকীয়াই দিছো কাৰণ তেখেতে এটা কথা আকৌ কৈছিলে যে প্ৰমোদ বড়োৰ নেতৃত্বত ভিজন ডকুমেন্ট আমি উলাইছো বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নয়নৰ অৰ্থে এটা মই এটা কথা বুজি পোৱা নাই যে কেইখনমান কিতাপ জাতি জনগোষ্ঠীৰ উলালে সেই জাতি জনগোষ্ঠীটোৰ উন্নয়ন হোৱা বুজায় নেকি জাতি জনগোষ্ঠীৰ উন্নয়ন হ'ব লাগিলে সেই বিশেষ জাতি জনগোষ্ঠীটোৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক সংস্থাপন দিলেহে সেই জাতি জনগোষ্ঠীটোৰ উন্নয়ন হোৱা বুলি আমি বুজি পাওঁ কিন্তু তেখেতসকলে কিন্তু সেই বস্তুটো উলটাকেহে বুজে তেখেতসকলে কি বুজি পায় তেখেতসকলে কেইখনমান কিতাপ ওলাইছে ভিজন ডকুমেন্ট নাম দিছে বিভিন্ন জাতি জনগোষ্ঠীৰ তাত সংস্থা মানে সংগঠনৰ মানুহখিনিক মাতিছে এইটো কৰিম সেইটো কৰিম
গোটেইখিনি ফিউচাৰ টেন্স মানে ভৱিষ্যতে কৰিম বুলিহে তেখেতসকলে কৈ আছে, কৰা হলে কিন্তু এতিয়ালৈকে একো নাই। আৰু সেইখিনিতে তেখেতসকলে মানে সন্তুষ্টি লাভ কৰিছে যে আমি বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে এইটো কৰিম সেইটো কৰিম। ভূমিৰ সমস্যা আছে, সেই ভূমিৰ সমস্যাটো আপোনালোকে জানে যে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই বিভিন্ন মানে সময়ত তেখেতসকলে তীব্ৰতৰ আন্দোলন কৰিছিল, ওদালগুৰিৰ পৰা আৰম্ভ কৰি বাক্সালৈকে, যে মাটিৰ সমস্যা যিটো হৈ আছে ইয়াত গোৰ্খাসকলৰ সেইটো সমস্যা সমাধান কৰক বুলি। কিন্তু আজিলৈকে প্ৰমোদ বড়োদেৱে সেই বিষয়বস্তুত একো মাত নামাতিলে। কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপ হাগ্ৰামা মহিলাৰ দেৱৰ দিনত লোৱা হৈছিলে। তেখেতে যিহেতু এইটো BTC কাউন্সিলৰ অধিকাৰৰ ভিতৰত নপৰে, তেখেতে ইয়াৰ পৰা NOC প্ৰদান কৰিছিল যে কোচ ৰাজবংশী আৰু আদিবাসীসকলক জনজাতিকৰণ কৰিলে আমাৰ একো আপত্তি নাই বুলি প্ৰথমবাৰ হাগ্ৰামা মহিলাৰ দেৱে লিখিত হিচাপে দিছিলে। আৰু সেই কথাটো আমি মনত ৰাখিব লাগিব যে হাগ্ৰামা মহিলাৰ দেৱৰ দিনত কিমান উন্নয়ন হৈছিলে, কি হৈছিলে। আজি হৰে কৃষ্ণ পাঠকৰ নিচিনা মানুহ এজনে আবুল তাবুল বকিছে সংবাদ মাধ্যমৰ আগত আহি কেনে, কোনো মানে ভিত্তিহীন কথাবিলাক তেওঁ কৈছে। আৰু মই তেখেতক ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছো যে আপুনি এইবিলাক মন্তব্যৰ পৰা বিৰত থাকক। আপুনি দল কৰক, গণতান্ত্ৰিক ব্যৱস্থাত সকলোৰে অধিকাৰ আছে। যিকোনো ৰাজনৈতিক দলত আপুনি চামিল হ'ব পাৰে, যিকোনো ৰাজনৈতিক দলৰ কাম কৰিব পাৰে, কিন্তু সেই বুলি কোনোবা মানে তল দেখুৱাবৰ বাবে মানে কি বুলি কয় সেইটো, মানে কোনোবাক তিৰস্কাৰ কৰাৰ নামত আপুনি যি টি কথাবিলাক প্ৰচাৰ নকৰিব। আৰু এই মদ খোৱা কথাবিলাক যে কৈছে, আপুনি মদ খোৱা হাগ্ৰামা মহিলাৰ দেৱৰ দিনত যিমানজন মানুহে, হৰে কৃষ্ণ পাঠক দেৱক প্ৰশ্ন কৰিব বিচাৰিছো, আপুনি খায় নে নাখায় মদ? সেইটো প্ৰথম প্ৰশ্ন আপোনাৰ, সেইটো আপুনি নিউজত আহি কিনে উত্তৰ দিয়ক। আপুনি যদি নাখায় তেতিয়াহ'লে বেলেগ কথা, আপুনি খায় নে নাখায় সেইটো আপুনি স্পষ্ট কৰক। গতিকে এইবিলাক বেবেৰিবাং কথা কৈ আমাৰ যিটো BTCৰ ঐক্য আৰু সম্প্ৰীতিত আপুনি আঘাত হানাৰ চেষ্টা নকৰিব। আৰু অতি শীঘ্ৰে আপুনি আপোনাৰ যিবিলাক ভাষ্য আছিলে হাগ্ৰামা মহিলাৰ দেৱৰ প্ৰতি যিখিনি কথা কৈছিলে, আপুনি এইটো উঠাই লোৱাৰ বাবে আমি আপোনাক আজি সকীয়াই দিছো। ধন্যবাদ।